Hey বন্ধুসকল সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দেৱনাথ ব্লগলৈ মই আজি মাছ মৰা ভিডিঅ'টা আপোনালোকক দেখাবৰ চেষ্টা কৰিছো আমাৰ এই হুনাইচাপৰি দাগত থকা পথাৰৰ মাজৰ পুখুৰী এটা আছে এটো মই ফিচাৰী বনাবৰ কাৰণে চেষ্টা কৰি আছো কিন্তু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই তথাপি এই পুখুৰীটোত আমি আজি ছটিৰে মাছ ধৰিব বিচাৰিছো এই মাছ এটা জপিয়াই আমাৰ ওচৰতে পাইছিল এই ভিডিঅ' বনাই এই পিছলৈ গ'ল নেকি এই মাছ এটা জপিয়াই অলপ মোৰ ভিডিঅ'ত মানে ব্যাখ্যাত জনাইছিলে তো ঠিক আছে এইফালে চাওক হেইয়া আমাৰ নৰকাই এয়া দলে ছাৰ মাছ ধৰিব চেষ্টা কৰি আছে এইয়া ডাঙৰ মাছ এটা ধৰিছিল আৰু এই ডাঙৰ মাছ এটা হিপাৰলৈ পাৰ হৈ গ'ল বুলি কৈছে এই জাল টানি আছে তেখেতলোকে চাওক এখন যিখন জালেৰে আমি মাছ ধৰিব চেষ্টা কৰিছোঁ এখন 150 হতীয়া এখন ছটি জাল হয় জালখনৰ মেনুফেকচাৰটো অলপ গণ্ডগোল আছে সেইকাৰণে এনো মাছটো সম্পূৰ্ণ টানিব নোৱাৰে তো চাওক মাছ জালৰ ভিতৰত যিমান বাহিৰটো সিমানেই দেখিছোঁ এতিয়া জালৰে গণ্ডগোল নে আমাৰ জালৰ কাঁইটৰ গণ্ডগোল একোকে ধৰিব পৰা নাই এই মালিকৰ গণ্ডগোল বুলি শুনিছোঁ কথাটো এতিয়া কোনটো সঁচা কোনটো মিছা আপোনালোকে জাজ কৰি কমেণ্ট নকৰি যদি জনাব আৰু আমাক তো ঠিক আছে আপোনালোকে দেখিয়ে আছে আমাৰ ছটি জালৰ ভিতৰত যিখিনি জেং ৰখা আছিলে মাছ ৰখিবৰ কাৰণে জিৰণি ল'বৰ কাৰণে সেইবিলাক বামলৈ উঠাই লৈছে এয়া একেবাৰে ওচৰ চাপিছে আৰু মাছ উঠাবৰ কাৰণে গতিকে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব তেতিয়াই গম পাব মই কিমান মাছ আজি এই জালৰ জৰিয়তে ধৰিলোঁ চাওক প্ৰত্যেকটো মুহূৰ্ত আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে কাটকুট নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব এই দেখিছে হাতেৰে মাছ ধৰিছে তামাম এই ডাঙৰ মাছ এডাল এইডাল সেয়া এইটো নাগেশ্বৰ মহাজন দেই এইটো আচল জালোৱাটো এইটোৱে নাগেশ্বৰ মহাজন গুৰি টানি এইয়া দেখিছে এইয়া ৰ'ব এইটো চাওক বৰালি মাছ ধৰিলে এইয়া বৰালি মাছ দেখিছে জাপ মাৰি আছে বামত মই এই বৰালি মাছটোকে আপোনালোকক দেখাই ল'ম প্ৰথমতে চাওক হাতেৰে ধৰি ওপৰলৈ দলিয়াই দিছে এইটো বৰালি মাছ ভাত খোৱাৰ সময়ত মনত পেলাব দেই ৰাইজ এইটো কাৰোবাৰ যদি সুদা ভাত মনত পেলাব এইটো বৰালি মাছ চাওক ইয়ে দেখিছে ডাঙৰ মাছে ভৰিত খুন্দিয়ালে হেনো আমাৰ দলে ছাৰ আঘাতপ্ৰাপ্ত হ'ল তেখেতে যিমান পাৰে জালৰ গুৰি ভিতৰলৈ টানি আছে চাই থাকক আপোনালোকে অতি কম সময়ৰ ভিতৰত আমি এখেও টনা সম্পূৰ্ণ হ'ব দেখিছে নহয় আপোনালোকে আমাৰ মাছ প্ৰায় একগোট হ'ল আৰু জালৰ ভিতৰত এতিয়া ইয়াতে বিভিন্ন ধৰণৰ লেতেৰা হেৰি আছে জাবৰ জোঁথৰ এইবোৰ আঁতৰাব বিচাৰিছে আৰু এই যে মাৰিৰে জালত হেৰি কৰি থকা দেখিছে এইবিলাক হ'ল বৰদোৱা মাছ জালত লাগি ধৰিছে যাৰ কাৰণে তেখেতলোকে মাৰিৰ সহায়ত হেৰি কৰিছে হাতেৰে কৰিলে অলপ অসুবিধা হয় তো ইয়াৰ মাজতে ডাঙৰো আছে মাছ এই ডাঙৰ মাছবিলাক এতিয়া এই জীৱনত ভৰাবৰ কাৰণে তেখেতলোকে ৰেডি কৰিছে স্পটটো খোলা মিডুল ঘূৰি দিত গাপটো নকল ভৰাই বিয়েটো তেখেতলোকে জালখন বামলৈ টানিছে ইয়াৰ পৰা নি ফিল্ড আছে আমাৰ স্কুল ফিল্ড এখন ওচৰতে তাতে জালখন মেলি শুকুৱাব লাগিব আৰু যাৰ পৰা আনিছিলোঁ জালখন তেখেতক দিবগৈ লাগিব সকলো তো আমি সৰু মাছ এগাল পাইছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম
তো এইফালে চাওক এয়া নৰবাই ধুনীয়াকৈ চাফা কৰি আছে এয়া এচালনী সৰু মাছ আছে আৰু এই জীৱনত দেখিছে আপোনালোকে ইয়াত প্ৰায় 50 কেজিমান সৰু মাছেই আছে আমি কেইজনে এয়া ভগাই আমি লৈ যামগৈ আৰু কিনোতা নাই আমাৰ এতিয়া সেইকাৰণে ভাল লগা নাই আৰু মাছ ধৰিও যদি আমি বিকাৰ এখন বজাৰ বিচাৰি নাপাওঁ তো মনবিলাক নিশ্চয় বেয়া লাগিব আমাৰ যিয়েই নহওক আপোনালোক সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি এই অভাজনকৈ ইউটিউব জগতত আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ